আচলতে আপোনালোকে জোনমণি ৰাভাৰ কেছটোৰ ৰহস্যটো মানে গম পোৱা নাই। তাত যিটো মানে খেল খেলি আছে জোনমণি ৰাভাৰ কেছটোৰ লগত, কেনেভাৱে মানে খেলটো খেলি আছে সেই কথাটো আপোনালোকে আজিলৈকে বুজিয়ে পোৱা নাই। এনেই চিঞৰি থাকিলে নহয় যে জোনমণি ৰাভাক ন্যায় লাগে, নাপায় ন্যায়। কাৰণ ইয়াৰ মাজত বহুত কৈছিলোঁ আগতে, মই আগৰ ভিডিঅ'বিলাকতো মানে এইটো কথাই কৈ আছোঁ, বহুত মানে কিবা কিন্তু ৰহস্য মানে আছে আৰু যিটো ৰহস্য ফাদিল নহয়, এইটো জীৱন নহয় সেইটো জীৱনতো ফাদিল নহয়। গতিকে জোনমণি ৰাভাৰ কেছ মানে ক্ল'জ হৈ গৈছে। এনেই আৰু ফাং ফুং কৰি কিনে CBI CID চবফালে তদন্ত কৰিব, কিন্তু কোনোফালে একো কামত নাহে। আৰু সেইটো কথা চবেই গমেই পাইছে, কিন্তু ন্যায় পাব লাগে জোনমণি ৰাভাৰ ঘৰখনে, সেইটো ময়ো বিচাৰোঁ আৰু অসমবাসীয়ে বিচাৰে। ন্যায় পাব লাগে, কাৰণ জোনমণি ৰাভাৰ লগত এনেকুৱা মানে হত্যাকাণ্ড এটা হৈ গৈছে, কিন্তু তাৰপিছত ন্যায় নাপালে মানুহবোৰে কিমান দুখ কিমান কষ্ট পাইছে। পাব লাগে ন্যায়, সেইটো চবেই বিচাৰি আছে, কিন্তু কৰিম কি আমি, উপায় নাই। তাৰ মাজত মানে লুকা চুৰি কামবিলাক হৈ আছে, হোৱাৰ কাৰণে মানে ৰহস্য ফাদিল কৰিব পৰা নাই। হেল্ল' ফ্ৰেণ্ড, মই নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। জোনমণি ৰাভাৰ কেছটোক লৈ বহুত ভিডিঅ' বনাইছে, কিন্তু চববিলাক ফকতীয়া, চববিলাক মিছলীয়া। আকৌ কালিৰ পৰা ভাইৰেল হৈছে যে জোনমণি ৰাভাৰ ষ্টাইলিঙত ফিংগাৰ প্ৰিণ্ট ওলাইছে। এইবিলাক মানে সকলো মিছা। কি ক'ম আৰু, ভগৱানে জানে। এইটো আপোনালোকে দেখিছে, আবাজ্যোতি গ্ৰেপ্তাৰ কৰিলে বুলি কৈ লীনা দলেক ক'লে, আৰু ৰীনা নেক নেকি কিবা তেনেকুৱা এটা, সেইটোক গ্ৰেপ্তাৰ কৰা বুলি ক'লে, জেললৈ যোৱা বুলি ক'লে। কিন্তু ক'ত, কোনে জেলত যোৱা দেখিছে কওক? কোনোবা এজন জানো জেলত গৈছে আজিলৈকে? কোনো এটা জেলত যোৱা নাই। মানুহবিলাকে মানে হল বুলি ইমান মিছা কথা কৈ ভিডিঅ' বনাই মানে আচৰিত ৰে। মই আজি নহয় জোনমণি ৰাভাৰ কেছটোত আগতেও কৈছোঁ যে জোনমণি ৰাভাত ৰহস্যটো কোনোদিন ফাদিল নহয়, ৰহস্য হৈ থাকিব। মানুহবিলাকে মই কোৱা কথাবিলাক বিশ্বাস নকৰে, কিন্তু যিবিলাকে মানে মিছা নিউজ দি থাকে যে জোনমণি ৰাভাৰ ফিংগাৰ প্ৰিণ্ট ওলাইছে ষ্টাৰিঙত, এইটো ওলাইছে সেইটো ওলাইছে, সেইবিলাক নিউজ কিন্তু ভাইৰেল হৈ থাকে। মানুহবিলাকে মিছলীয়া নিউজবিলাক চাই খুব ভাল পায় নেকি, মোৰ ধাৰণা এটা। কিন্তু যিটো প্ৰকৃত সত্য কথা, মানে অবিশ্বাস হ'লেও মানে সত্য, অপ্ৰিয় হ'লে মানে সত্যই সেইটো। জোনমণি ৰাভাৰ কোনো ফিংগাৰ প্ৰিণ্ট ওলোৱা নাই, কোনো ৰহস্য ফাদিল হোৱা নাই, আজি নহয় ভৱিষ্যতেও নলয়। কিয় নলয় সেইটো কথা আপোনালোকে জানে আৰু সকলোৱে জানে, অল ৰাইজে জানে, অসমখনে জানে। সেইদিনা গুৱাহাটীৰ কেছটোত লগে লগে ড্ৰাইভাৰজনক এৰেষ্ট কৰিলে। আকৌ এইফালে যি বিজেপি নেতা মৰিলে জোনালী নাথ, সিজনৰো অপৰাধী হত্যাকাৰী লগে লগে গ্ৰেপ্তাৰ হ'ল, কিন্তু জোনমণি ৰাভাৰ হত্যাকাৰী কিয় গ্ৰেপ্তাৰ নহ'ল? তাতে বুজি পাব লাগে মানুহবিলাকে। বুজি কিয় নাপায় আপোনালোকে, মই সেইটো কথা বুজি নাপাওঁ। আপোনালোকৰ মাথাটোত অলপমান মাল মগজুবিলাক খটাব লাগে, হয়নে নহয় কথাটো? ইমান সহজ নহয় জোনমণি ৰাভাৰ ৰহস্য ফাদিল কৰাটো, ইমান সহজ নহয়। আৰু ইমান সহজ হ'লে আজি একমাহ মানে নালাগিলে হয়, সেইটো হয় নাই। কিবা নহয় কিবা এটা আছে, আৰু ই আছে বোলা শব্দটো মই আগতেও কৈছোঁ যে জোনমণি ৰাভাৰ কিবা এটা কিন্তু আছে ৰহস্যটো, সেইকাৰণে ৰহস্যটো ফাদিল নহয়। বাৰ বাৰ মানুহবিলাকৰ কথাবিলাক কোৱাৰ পিছতে মানুহবিলাক বুজি নাপায়। কিন্তু যিবিলাকে মানে ফেক নিউজবিলাক দি আছে, সেইবিলাকৰ কিন্তু মানে লাখ লাখ ভিউজ যাই আছে, মানুহবিলাকে চাই আনন্দ পাইছে। কিন্তু যিটো সত্য কথা জোনমণি ৰাভাৰ হত্যাকাণ্ডক লৈ, সেই কথাটো নিউজবিলাক মানুহবিলাকে নাচায়। সেইবিলাক মানুহবিলাকে দিছি দি কৰি কি কৰিব আৰু, কাম নাই বন নাই, মিছ ফকতীয়া কথাবিলাক লিখি কৰি থাম্বনেইলডাল বনাই কৰি দি দিছে। আপোনালোকে চাইও ভাল পাইছে।